আজিৰ বিষয় হৈছে বৰ্তমান মানৱ জাতি পৃথিৱীৰ ভিতৰত সকলোতকৈ অধিক মূৰ্খ জাতি হয়। মানৱ জাতিক পৃথিৱীৰ ভিতৰত জীৱশ্ৰেষ্ঠ জাতি বুলিও কোৱা হয়। কিন্তু এই মানৱ জাতিয়ে শুদ্ধ শাস্ত্ৰক তথা শুদ্ধ সংস্কৃতিক অনুকৰণ নকৰাৰ বাবে আজি এই মানৱ জাতি পৃথিৱীৰ ভিতৰত সকলোতকৈ অধিক মূৰ্খ জাতি হিচাপে খানপান আৰু কৰ্মৰ মাধ্যমে পৰিচয় দিছে। তাৰ উদাহৰণ হৈছে জীৱ-জন্তুৱে দিনৰ সময়ত সূৰ্য থকা অৱস্থালৈকে খায় আৰু কেঁচা বস্তু খায়, অৰ্থাৎ ফল-মূল, চব্জি, ঘাঁহ ইত্যাদি খাই নিৰোগী হৈ থাকে। কিন্তু মানুহে দিনৰ সময়ত খোৱাৰ লগতে ৰাতিও খাদ্য খায়। যিহেতু ৰাতি খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয়, সেইবাবে জীৱ-জন্তুৱে ৰাতি খাদ্য নাখায়। তেওঁলোকে সূৰ্য থকা অৱস্থালৈকেহে খায়, যাৰ বাবে জীৱ-জন্তুৰ ৰোগ বহুত কম পৰিমাণে হয়। মানুহে পোষক তত্ত্ব থকা কেঁচা চব্জি তেলত ভাজি বনাই পোষক তত্ত্ব নষ্ট কৰি খায় আৰু ফল-মূলৰ ৰস তাজা নাখাই কেমিকেল প্ৰচেছ কৰি বটলত ভৰাই তাৰ পোষক তত্ত্ব নষ্ট কৰি খায়। কিন্তু প্ৰাণীয়ে ফল-মূল তাজা খায়, যাৰ বাবে জীৱ-জন্তুৱে ফল-মূলৰ পৰা সম্পূৰ্ণ পোষক তত্ত্ব ল'ব পাৰে। মানৱ জাতিয়ে ভুল পদ্ধতিত খাদ্য গ্ৰহণ কৰাৰ বাবে অৰ্থাৎ পোষক তত্ত্ব নষ্ট কৰি খোৱাৰ বাবে শৰীৰত নানান ৰোগৰ সৃষ্টি হৈছে, যাৰ ফলত মানৱ জাতিয়ে অত্যাধিক মাত্ৰাত দুখ কষ্ট ভুগিব লগা হৈছে। আৰু এই মানৱ জাতিয়ে অজ্ঞানতা তথা নিজৰ ইন্দ্ৰিয়ক সংযমী নকৰাৰ বাবে মাংস, কণী, ফাষ্টফুড, ক'ল্ড ড্ৰিংকছ আৰু মদ, গুটখা, চাদা, চিগাৰেট ইত্যাদি মাদক দ্ৰব্য খোৱাৰ বাবে আজি মানৱ জাতি পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ জীৱ হৈও শাৰীৰিক মানসিকভাৱে ৰোগী হৈ দুখ কষ্ট পাব লগা হৈছে। কিন্তু জীৱ-জন্তুৱে কেঁচা চব্জি, তাজা ফল-মূল, ঘাঁহ ইত্যাদি খোৱাৰ বাবে আজিলৈকে জীৱ-জন্তুৰ হৃদয় ৰোগ, পেৰালাইচিছ, কিডনী ৰোগ, ডায়েবেটিছ, হাই প্ৰেছাৰ, দাঁতৰ ৰোগ, নাৰ্ভৰ ৰোগ ইত্যাদি নাই হোৱা। জীৱ-জন্তুৰ ডায়েবেটিছ হ'লে আমি গম পালোহেঁতেন, যিহেতু ভৰিত ঘাও হ'লে নুশুকালে হয়। ঠিক সেইদৰে জীৱ-জন্তুৰ প্ৰেছাৰ ষ্ট্ৰ'ক হ'লেও আমি গম পালোহেঁতেন, যিহেতু প্ৰেছাৰ ষ্ট্ৰ'ক হ'লে জীৱ-জন্তুৰ এটা ভৰি কাম নকৰিলেহেঁতেন। সেইবাবে ইয়াৰ পৰা গম পোৱা যায় জীৱ-জন্তুৰ এই ৰোগসমূহ নাই হোৱা। কিন্তু মানৱ জাতিয়ে শুদ্ধ শাস্ত্ৰ আৰু শুদ্ধ সংস্কৃতিক অনুকৰণ নকৰাৰ বাবে জ্ঞান তথা বুদ্ধিৰ অভাৱ হৈছে, যাৰ বাবে মানৱ জাতিয়ে খানপান আৰু কৰ্মৰ মাধ্যমে নিজক মূৰ্খৰ পৰিচয় দিছে। মানুহে খাদ্য নাখায়, অকল পানী খাই কিছুদিন জীয়াই থাকিব পাৰিব, কিন্তু অক্সিজেন নল'লে অকণমান সময়ো পাৰ কৰিব নোৱাৰিব। তেনে অৱস্থাত অতি প্ৰয়োজনীয় অক্সিজেন দিয়া গছ তথা ফল-মূলৰ গছ এজোপা নিজৰ স্বাৰ্থৰ পূৰণৰ বাবে কাটি আন কেইবাজোপা গছ নলগোৱাটো মানৱ জাতিৰ বাবে মূৰ্খতাৰ পৰিচয় হয়। তাৰ ভিতৰত ভাৰতৰ মানুহৰ বাবে অধিক মূৰ্খতাৰ পৰিচয় হয়। তাৰ কাৰণ হৈছে ভাৰতত বিশ্বৰ দেশৰ তুলনাত জনসংখ্যা অধিক আছে আৰু সেই হিচাপত ভৌগোলিক ক্ষেত্ৰ আৰু গছ-গছনি বহুত কম পৰিমাণে আছে। সেইবাবে ভাৰতত অধিক মাত্ৰাত ঔষধীয় অক্সিজেন দিয়া গছ তথা ফল-মূলৰ গছ লগোৱাটো অতি প্ৰয়োজনীয়। আৰু এজোপা গছ কাটিলে হাজাৰ হাজাৰ চৰাই বিপদত পৰে। যিহেতু এটা গছ 100 বছৰ থাকিলে সেই গছত 100 বছৰত হাজাৰ হাজাৰ চৰাইৰ বংশ বিস্তাৰ হোৱাৰ লগতে সেই গছৰ পৰা চৰাইয়ে খাদ্য খাই নিজৰ জীৱন নিৰ্বাহ কৰে। আৰু পৃথিৱীত চৰাই তথা গৰু যিমান কমি আহিব, মানৱ জাতি সিমানেই ধ্বংস পথত যাব। কাৰণ আমাৰ ধান খেতি, চব্জি খেতি ইত্যাদিৰ ক্ষতি কৰা পোক-পৰুৱাবোৰক চৰাইয়ে খায়, যাৰ ফলত খেতিসমূহ সুৰক্ষিত হৈ থাকে। পৈণতিত কৃষকে পোক-পৰুৱাৰ বাবে কীটনাশক ঔষধ প্ৰয়োগ কৰিব লগা নহয়। ঠিক সেইদৰে গৰু যদি সমাজৰ পৰা কমিব ধৰে, তেতিয়া সেই সমাজৰ মানুহৰ খেতি পথাৰত গোবৰ গোমূত্ৰ নপৰাৰ বাবে মাটি বেয়া হ'বলৈ ধৰে, যাৰ ফলত খেতিত ফচলৰ অভাৱ হৈছে আৰু অধিক ফচল উৎপাদন কৰিবৰ বাবে ৰাসায়নিক সাৰ দিব লগা হয়, যাৰ ফলত সেই ৰাসায়নিক সাৰৰ পৰা উৎপাদিত খাদ্য খাই মানৱ জাতি ৰোগী হ'বলৈ ধৰিছে। সেইবাবে নিজৰ সংস্কৃতিমূলক খানপান আৰু কৃষি কৰ্ম সংস্কৃতিক আগবঢ়াই লৈ যাব লাগে। অৰ্থাৎ সাত্বিক ভোজন যেনে ফল-মূল, চব্জি ইত্যাদি নিৰামিষ আহাৰ স্বাস্থ্যৰ বাবে সৰ্বোত্তম হয় আৰু প্ৰাকৃতিক তথা জৈৱিক কৃষি মাটিৰ স্বাস্থ্যৰ বাবে সৰ্বোত্তম হয়। আকৌ যাতে এজন সন্তানে ডাঙৰ হৈ গছ অধিক পৰিমাণে ৰোপণ কৰক, তাৰ বাবে সন্তানক সৰুৰ পৰা জন্মদিনৰ দিনা গছ পুলি ৰোৱাৰ অভ্যাস গঢ় দিয়াব লাগে। তেতিয়া সেই সন্তানে ডাঙৰ হৈ গছ নাকাটিব, অথচ গছ ৰোপণহে কৰিব। সেইবাবে আমি শুদ্ধ খানপান আৰু শুদ্ধ কৰ্ম সংস্কৃতিক আগবঢ়াই আদৰ্শ অসম গঢ়োৱা হওক।